নমস্কাৰ। পবিত্ৰ ভাদ মাহ, ভগৱান শ্ৰীকৃষ্ণৰ জন্ম মাহ। এই পবিত্ৰ ভাদ মাহতেই মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ তিথি। এই পবিত্ৰ ভাদ মাহত মহাপুৰুষ হৰিদেৱৰো তিথি। ভাদ মাহত মহাপুৰুষ তিনিজনাৰ তিথি এই ৰূপেৰে গাইছোঁ। 1426 খ্ৰীষ্টাব্দৰ ভাদ মাহৰ শুক্লা পঞ্চমী তিথিত মহাপুৰুষ হৰিদেৱ আৱিৰ্ভাৱ হয়। চেনেল ধৰ্মমালিকা অসমৰ আজিৰ ভিডিঅ'ত মই শ্ৰী ধীৰেন শৰ্মাই মহাপুৰুষজনাক স্মৰণ কৰি মহাপুৰুষ হৰিদেৱৰ সত্ৰসমূহৰ বিষয়ে আলোচনা কৰিম। মহাপুৰুষজনাৰ সত্ৰ ব্ৰহ্মসংহতিৰ সত্ৰ। ব্ৰহ্মসংহতিৰ সত্ৰৰ বিশেষত্ব কি? এই বিষয়ে মই ইয়াৰ আগতে মহাপুৰুষ দামোদৰদেৱৰ সত্ৰ ভিডিঅ'ত আলোচনা কৰিছোঁ। মহাপুৰুষ হৰিদেৱে বেদমূলক সনাতন ভাগৱতী ধৰ্ম প্ৰচাৰ কৰিছিল আৰু বৈষ্ণৱ সত্ৰ স্থাপন কৰিছিল। মহাপুৰুষ হৰিদেৱে তীৰ্থযাত্ৰাৰ পৰা উভতি আহি 1453 খ্ৰীষ্টাব্দত বহৰী সত্ৰ স্থাপন কৰে। এইখন অসমৰ প্ৰথম বৈষ্ণৱ ধৰ্মীয় সত্ৰ। বহৰীত 12জন সৎ অৰ্থাৎ দুষ্ট প্ৰকৃতিৰ লোকক দীক্ষা দি শৰণাগত কৰি তেওঁলোকৰ সহায়ত সত্ৰ স্থাপন কৰিছিল। মহাপুৰুষ হৰিদেৱে এই সত্ৰত বাসুদেৱ বিগ্ৰহ প্ৰতিষ্ঠা কৰে। গুৰুজনাই এই সত্ৰত 3 সন্ধ্যা 3 প্ৰসংগ কৰে আৰু 3 প্ৰসংগত 3 বাৰ ভাগৱত পাঠ কৰিবলৈ লয়। মহাপুৰুষ হৰিদেৱেই কামৰূপত ভাগৱত ধৰ্মৰ প্ৰথম প্ৰৱৰ্তক। বহৰীত সত্ৰ স্থাপনৰ পিছতেই 1456 খ্ৰীষ্টাব্দত মহাপুৰুষ হৰিদেৱে আন এখন সত্ৰ স্থাপন কৰিলে। ভক্তসকলে এই সত্ৰখনক গুৰুদেৱাশ্ৰম বা হৰিদেৱাশ্ৰম বুলিছিল। এই হৰিদেৱাশ্ৰমত বিভিন্ন সময়ত হোৱা ধৰ্মীয় আলোচনাত ভাগৱত পাঠত মহাপুৰুষ শংকৰদেৱ আৰু মহাপুৰুষ দামোদৰদেৱেও যোগদান কৰিছিল। দুয়োজন মহাপুৰুষে মহাপুৰুষ হৰিদেৱৰ আশ্ৰমত 7 দিন 7 ৰাতি থাকি ভাগৱত পাঠ ভাওনা উৎসৱ উপভোগ কৰিছিল। দুয়োজন মহাপুৰুষ হৰিদেৱৰ সান্নিধ্যত আনন্দিত হৈছিল, উপকৃত হৈছিল। এই হৰিদেৱ আশ্ৰমতেই মহাপুৰুষ শংকৰদেৱ আৰু মহাপুৰুষ দামোদৰদেৱে বয়োজ্যেষ্ঠ মহাপুৰুষ হৰিদেৱলৈ মান আগবঢ়াইছিল কাৰণে এই আশ্ৰম বা সত্ৰখনক মানেৰী সত্ৰ বুলি কোৱা হয়। মহাপুৰুষ হৰিদেৱে নিজৰ জ্যেষ্ঠা অবিবাহিতা কন্যা ভুৱনেশ্বৰীক মানেৰী সত্ৰৰ অধিকাৰিণী পাতি থৈ গৈছিল। নাৰীক সমাজত উচ্চ স্থান প্ৰদান কৰি মহাপুৰুষজনাই এক মহৎ আদৰ্শ দেখুৱাই গ'ল। ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কাৰণে এই সত্ৰখন পিছলৈ বৰতলা গাঁৱলৈ স্থানান্তৰিত হয়। মহাপুৰুষ হৰিদেৱে 4জন ব্ৰাহ্মণ পণ্ডিতক আচাৰ্য পাতি বেদবিহিত ভাগৱতী বৈষ্ণৱ ধৰ্ম প্ৰচাৰত নিয়োজিত কৰিছিল। শিষ্য আচাৰ্যসকল আছিল যদুমণিদেৱ, নাৰায়ণদেৱ, হৰিচৰণদেৱ আৰু জগন্নাথদেৱ। যদুমণিদেৱে ইংৰাজী 1483 খ্ৰীষ্টাব্দত উজনি অসমৰ মাহাৰাত সত্ৰ স্থাপন কৰি ধৰ্ম প্ৰচাৰ কৰে। এইখন
উজনি অসমৰ প্ৰথমখন ব্ৰহ্মসংগতিৰ বৈষ্ণৱ সত্ৰ। নাৰায়ণদেৱে 1484 খ্ৰীষ্টাব্দত চেঙাৰ ওচৰত শুভসত্ৰ স্থাপন কৰে। হৰিচৰণদেৱে ইংৰাজী 1485 খ্ৰীষ্টাব্দত জাগ্ৰা সত্ৰ, ইংৰাজী 1492 চনত জগন্নাথদেৱে বনিয়াকুছিত সত্ৰ স্থাপন কৰি ধৰ্ম প্ৰচাৰ কৰে। হৰিদেৱী সত্ৰসমূহ সৎসংগী সত্ৰ। মহাৰাজ নৰনাৰায়ণৰ অনুগ্ৰহ লাভ কৰি মহাপুৰুষ হৰিদেৱে কোচবিহাৰৰ তৰ্খা নদীৰ পাৰত 1535 খ্ৰীষ্টাব্দত এখন সত্ৰ পাতিছিল। সেইখন হৈছে হৰিপুৰ সত্ৰ। ৰঙিয়াৰ ওচৰৰ বালি সত্ৰত শ্ৰী মুৰাৰী মিশ্ৰই পিতৃ শ্ৰী হৰি মিশ্ৰৰ সহযোগত হৰিদেৱী সত্ৰ স্থাপন কৰে। এই সত্ৰৰ আৰিয়া দিয়া সভাত হাজাৰ হাজাৰ ভক্তৰ সমাগম হয় আৰু সহস্ৰ সহস্ৰ বন্তি প্ৰজ্বলন কৰি মংগল প্ৰাৰ্থনা কৰা হয়। নাৰায়ণপুৰৰ হৰিভিঠা পবিত্ৰ ক্ষেত্ৰ। সৰ্থেবাৰীৰ হৰিদেৱ ধাম, টিহুৰ নতুন বনিয়াকুছি, হালধিবাৰী, লছমা আদি অঞ্চলত হৰিদেৱী সত্ৰ আছে। নলবাৰী জিলাৰ নপ্তিপাৰা, কৈহাটী আৰু অন্যান্য স্থানতো হৰিদেৱী সত্ৰ আছে। বজালী আৰু বঙাইগাঁও জিলাৰ বিভিন্ন অঞ্চলত হৰিদেৱী সত্ৰ আছে। গুৱাহাটীৰ লগতে ডিমৰীয়াৰ খেত্ৰী, মালৈবাৰী অঞ্চলত হৰিদেৱী ভক্তপ্ৰাণ ৰাইজ আছে। বহু হৰিদেৱী সত্ৰৰ নাম সংগ্ৰহ কৰি উল্লেখ কৰিব নোৱাৰিলোঁ, তাৰ বাবে দুখিত। মোৰ এই সত্ৰ বিষয়ৰ আলোচনাত কিবা দোষ থাকিলে মাৰ্জনা কৰিব, কমেণ্ট কৰিব। নমঃ শ্ৰী হৰিদেৱায় বিপ্ৰৰূপায় বিষ্ণৱে ধৰ্মমূৰ্তে নমস্তুভ্যং যোগীশ্ৰেষ্ঠায় তে নমঃ। ধন্যবাদ।